কেনেকৈ ভাত কাঢ়ি খাবলৈ লয় এয়া মই আপোনালোকক দেখাইছো। ৰাতি মাছ খাবলৈ আহিছিলে, ইটো আকৌ নিগনি চিগনি বিচাৰি তাৰ ওচৰ পালেগে। তেতিয়া কেনেকে কৈছিলে, কুকুৰ তলত বিচাৰি থাকিলে নাপায় নহয়। গতিকে ইয়াৰ পিছত আপোনালোকলৈ আগবঢ়াইছো, আজিকালি ঘোঁৰা নাইকিয়া হ'ল। ঘোঁৰাবিলাক কেনেকৈ মাতবিলাক ইটো সেইটো মাতে, কিন্তু আজিকালি ঘোঁৰা দেখিবলৈকে নাই। এয়া গৈ আছে। ইটো দেখিলে এয়া পকাত গৈ আছে। ইয়াৰ পিছত আপোনালোকে জানে অকণ অকণ চৰাইবিলাকে হাবিবিলাকে কেনেকৈ ৰাতিপুৱা হোৱাৰ লগে লগে সিহঁতৰ ইটো সেইটোক মাতে। এয়া মই অকণ অকণ চৰাইবিলাকৰ মাত অনুকৰণ কৰিছো। তাৰপিছত লাহেকে কুলিকে দেখি আহি গ'ল। বহাগ বিহু ওচৰত পাইছেহি, তেতিয়া এয়া কুলিকে দেখি গুচি গ'ল। তাৰপিছতে এয়া ৰাতিপুৱা হোৱাৰ লগে লগে কুকুৰাবিলাকে ইটোৱে সিটোক মাত শুনি কেনেকৈ ডাক দিয়ে, মই আপোনালোকক লৈ এয়া অনুকৰণ কৰিছো। এইটো হ'ল একেবাৰে বুঢ়াটো, ডেকাটো হ'ল এইটো পোৱালীবিলাক যেনিবা মাতি যায়। মাকে এৰি থৈ গ'ল, পোৱালীবিলাকে বিচাৰি গৈছে। ইয়াৰ পিছত আপোনালোকলৈ আগবঢ়াইছো, ঘৰত যেনিবা টেলিফোন আছে, টেলিফোন কৰি আন এজনে কৰি আছে মোলৈ, তেতিয়া কেনেকৈ মাতে আৰু মই তেখেতলৈ কৰিলে কেনেকৈ শব্দ এয়া কৈছো। হেল্ল', আপুনি ক'লে বাৰু? মই ঘৰতে আছো। কেলে হেৰি নহয়, আমাৰ ঘৰলৈ অহা কথা কৈছিলা। মই অলপ কামত বিজি হৈ আছো, সেইকাৰণে মই যাব পৰা তাৰমানে চাৰিআলি বজাৰত যাম। হ'ব তেতিয়া, বৰ বেছি নাপাতো দেই।
সকলোকে ইয়াৰ পিছতে আমি আগৰ শিয়ালো নাইকিয়া হ'ল ইয়াৰবিলাকৰ অকণমান ৱাজ এটা আপোনালোকলৈ আগবঢ়াইছো ইয়াৰ পিছত আপোনালোকলৈ লাষ্টত মই আপোনালোকৰ মাজৰ পৰা বিদায় মাগি এৰোপ্লেন এয়া আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছো ধন্যবাদ কৃতাৰ্থ